সময়ে তিনিটা ডাঙৰ কথা শিকাই থৈ যায়। সময়ে মানুহক চিনি পাবলৈ শিকাই থৈ যায়। সময়ে শক্তিশালী হ'বলৈ শিকাই থৈ যায়। সময়ে অকলে থাকিবলৈ শিকাই থৈ যায়। সূৰ্যৰ পৰা যদি আপুনি কিবা এটা শিকিব বিচাৰিছে তেনেহলে ডুবিবলৈ নহয় উদয় হ'বলৈ শিকিব। আপুনি মমবাতিৰ পৰা যদি কিবা শিকিব বিচাৰিছে তেতিয়াহলে জ্বলিবলৈ নহয় আনক পোহৰ বিলাবলৈ শিকিব। ঠিক সেইদৰে এজন ব্যক্তিৰ পৰা যদি কিবা এটা শিকিব বিচাৰিছে তেনেহলে সদায় তেওঁৰ পৰা ভালটোহে শিকিব, বেয়াটো নহয়। যাৰ মনত অলেখ আশা আৰু হেঁপাহ আছে তেওঁ কেতিয়াও হাৰ নামানে, আৰু যাৰ মনত আশা আৰু হেঁপাহ নাই তেওঁ কেতিয়াও জিকিব নোৱাৰে। আৰু যিসকলে জিকিবলৈ বিচাৰে তেওঁলোকে কেতিয়াও হাৰিবলৈ ভয় নকৰে, আৰু যিসকলে হাৰিবলৈ ভয় কৰে তেওঁলোকে কেতিয়াও জিকিবলৈ নোৱাৰে। বন্ধু বান্ধৱীসকল, মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায়, নিজক দেখা পায়, আৰু সেয়েহে ভাল মানুহে আপোনাক ভাল বুলি ভাবে আৰু বেয়া মানুহে আপোনাক বেয়া বুলি ভাবে। জীৱনত যদি বহু দূৰ আগুৱাই যাবলৈ বিচাৰিছে তেনেহলে পিছলৈ কেতিয়াও ঘূৰি নাচাব। আপুনি তেনেকুৱা কামেই কৰিব যেনেকুৱা আপুনি চিন্তা কৰি থাকে, আৰু আপুনি তেনেকুৱাই হৈ যাব যেনেকুৱা আপুনি কাম কৰে। আমাৰ জীৱন এটাই, গতিকে এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি এই জীৱনত হাঁহিৰে জীয়াই থাকিব বিচাৰে নে কান্দি কান্দি। য'ত আপোনাৰ আদৰ নাই, মূল্য নাই তালৈ কেতিয়াও নাযাব, আৰু য'ত আপোনাৰ মূল্য আছে, আদৰ আছে তাত আপুনি কাকোৱে অনাদৰ নকৰিব। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে, কিন্তু অহংকাৰ সাগৰতকৈও বেছি। আপোনাৰ ওপৰত যদি কোনোবা জ্বলে তেন্তে আপুনি এনেকুৱা কিবা এটা কৰিব পাৰিছে যিটো তেওঁ কৰিব পৰা নাই। যিকোনো এজন মানুহক যদি আপুনি বেছিকৈ শুধৰাবলৈ যায় তেন্তে আপুনিয়ে তেওঁৰ শত্ৰু হৈ পৰিব। শুদ্ধ কৰ্ম সেয়া নহয় যাৰ পৰিণাম সদায় শুদ্ধ হয়। শুদ্ধ কৰ্ম সেয়াহে যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয়। কিবা যদি বদলাবলৈ বিচাৰিছে তেনেহলে নিজৰ স্বভাৱবোৰ বদলাবলৈ চেষ্টা কৰিবচোন। ঠাই আৰু মানুহবোৰক বদলাই ফুৰি একো নাপাব আপুনি। কেতিয়াবা কেতিয়াবা আমি অসফল মানুহবিলাকৰ কাষতো বহিব লাগে, কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে, মাথো অনুভৱহে থাকে। আনৰ আগত নিজৰ দুখৰ বিষয়ে কৈ কন্দাতকৈ অলপ ধৈৰ্য ধৰি থকাটো বহুত ভাল কথা। যিটো আচলতে জোখতকৈ বেছি বাঢ়ি যায় সেইটোৱে কেৱল ধ্বংসই কঢ়িয়াই লৈ আহে আমাৰ জীৱনলৈ। সেয়া লাগিলে প্ৰেমেই হওক অথবা অহংকাৰ। সিংহৰ দৰে হ'বলৈ শিকক আপুনি, সিংহাসনৰ চিন্তা নকৰিব। তেতিয়া আপুনি য'তেই বহিব সেয়াই আপোনাৰ সিংহাসন হৈ যাব। আকাশৰ পৰা জোন তৰা লৈ আহিম এইবোৰ কথা কেৱল কোৱা কথাহে। সম্বন্ধবোৰ কেতিয়া পাৰফেক্ট হ'ব? যেতিয়া ইজনে সিজনক সন্মান কৰিব, বিশ্বাস কৰিব, তেতিয়াহে। আৰু এটা কথা কি জানে, যিজনে আপোনাক সঁচা ভাল পায় তেওঁ লাগিলে হাজাৰজনক লগ পাওক, কিন্তু সদায় তেওঁ আপোনাৰেই হৈ থাকিব। ভাগ্য আৰু পৰিস্থিতি যেতিয়া এই দুইটাই আমাক লগ নিদিয়ে তেতিয়া আমি সেইজনৰ ওচৰতো মূৰ দোৱাবলগীয়া হয় জীৱনত যিজনৰ পৰা আমি একোৱে এক্সপেক্ট কৰা নাছিলোঁ। জীৱনত সেই সকল লোকেই বেছিকৈ সুখী যিসকলে অকলশৰে থকাৰ কলাটো শিকি ল'লে। বন্ধু বান্ধৱীসকল, এইখন পৃথিৱীত কাৰোৱেই ওপৰত একোৰেই প্ৰভাৱ নপৰে যে আপুনি কি পৰিস্থিতিত জীয়াই আছে। আপোনাৰ নিজৰ পৰিস্থিতি আপুনি নিজেই বদলাব লাগিব। নিজকে নিজে আপুনি ইমানেই শক্তিশালী কৰি তোলক যাতে এই পৃথিৱীৰ কোনো শক্তিয়ে আপোনাৰ মনৰ শান্তিক কেতিয়াও ভংগ কৰিব নোৱাৰে। যিসকলৰ হেৰুৱাবলৈ একোৱেই নাথাকে তেওঁলোক বহুত বেছি শক্তিশালী হৈ যায়। এটা কথা সদায় মনত ৰাখিব, যিজন সকলোৰে হৈ যায় তেওঁ কেতিয়াও কোনোবা এজনৰ হ'ব নোৱাৰে। কিছুমান সম্বন্ধ ভাঙি নিশ্চয় যায়, কিন্তু শেষ কেতিয়াও নহয়। সকলোতকৈ বেছি দুখ তেতিয়াই লাগে যেতিয়া নেকি আমি গম পাই যাওঁ যে আমি কাৰোবাৰ দ্বাৰা ইউজ হৈ আছোঁ। এইখন পৃথিৱীত কেৱল দুজন মানুহেই শক্তিশালী হয়। এজন হৈছে সলনি হৈ যোৱা মানুহজন আৰু আনজন হৈছে অকলশৰে থকা মানুহজন। আমি কেতিয়া ঠগ খাওঁ বাৰু জানেনে? আমাৰ নিজৰ ভাল গুণবোৰৰ বাবে, কাৰণ সন্মুখৰজনক আমি তেনেকুৱা বুলিয়েই ভাবোঁ যেনেকুৱা তেওঁক বাহিৰত দেখা পাওঁ, কিন্তু পিছতহে আমি গম পাওঁ যে ইয়াত মানুহবিলাক বাহিৰে বেলেগ আৰু ভিতৰেও বেলেগ। গতিকে চেহেৰা দেখি বা সৌন্দৰ্যতা দেখি মানুহক বাছনি নকৰিব। ভাল গুণবিলাক আৰু ব্যৱহাৰ চালি জাৰি নিশ্চয় চাব। বন্ধু বান্ধৱীসকল, সময় এদিন সলনি হৈয়ে যাব, মাথো আপুনি সময়ক কিছু সময় দিয়ক। বেছিকৈ চিন্তা কৰি থকা মানুহবোৰে এদিন নিজকে নিজেই ধ্বংস কৰি পেলায়। আপুনি এই কাৰণে অশান্ত হৈ আছে যে যিটো জৰুৰী নহয় আপুনি সেইটোৰ কথাই ভাবি আছে।
সেইবোৰ মানুহৰ পিছত আপুনি কেতিয়াও নদৌৰিব যাৰ ওচৰত আপুনি থকা বা নথকাক লৈ একোৰেই প্ৰভাৱ নপৰে। এইখন পৃথিৱীত হৃদয়ৰ সম্পৰ্কবোৰৰ একোৱেই মূল্য নাই। সেইবাবে হয়তো মানুহে যেতিয়াই মন যায় এৰি দিয়ে আৰু যেতিয়াই মন যায় আমাক আকৌ ধৰি লয়। মানুহক মানুহৰ পৰা দূৰ কৰি দিয়া প্ৰথম বস্তুটো হৈছে আপোনাৰ মুখৰ পৰা ওলোৱা কথা আৰু দ্বিতীয়টো হৈছে টকা পইচা। সম্বন্ধবোৰক কেতিয়াও টকা পইচাৰ দৃষ্টিৰে নাচাব, কাৰণ আমাৰ বিপদত আমাক লগ দিয়া মানুহজন প্ৰায়ে দুখীয়াহে হয়। জীৱনত আপুনি এজন সফল ব্যক্তি হ'বলৈ হ'লে মুক্ত মনে থাকিব পৰাটো বহুত জৰুৰী। কেতিয়াবা সময় পৰিৱৰ্তনৰ লগে লগে আমাৰ বন্ধুবোৰো শত্ৰু হৈ পৰে আৰু শত্ৰুবোৰো বন্ধু হৈ পৰে, কাৰণ এই স্বাৰ্থ বোলা বস্তুটো বহুত শক্তিশালী। এটা কথা সদায় মনত ৰাখিব যে জীৱনৰ কিছুমান ৰাস্তাত আপুনি অকলশৰেই যাবলগীয়া হ'ব পাৰে। না আপোনাৰ কোনোবা পৰিয়াল, না কোনোবা বন্ধু, না আপোনাৰ সংগী আপোনাৰ লগত থাকিব। আপোনাৰ লগত থাকিব আপোনাৰ সাহস আৰু কেৱল আপুনি। আপুনি নিজেই পৰিছে, গতিকে নিজেই উঠক। আপোনাক না কাৰোবাৰ হাত লাগে, না কাৰোবাৰ লগ লাগে। শুই যাওক সকলো দুখ কষ্ট কাষত থৈ, কাৰণ ৰাতিপুৱা হোৱাৰ লগে লগে এইবোৰক পুনৰ সাৱটি ল'বই লাগিব আপুনি অলপ ধৈৰ্য ধৰক। সময় আহিলে আপোনাৰ হাতত সেই সকলোবোৰ আহি যাব যিবোৰৰ বাবে আপুনি ইমান কঠোৰ পৰিশ্ৰম কৰি আছে। ধন্যবাদ।